স্বাগতম জনাইছোঁ। মই আজি মোৰ এই চেনেলটো প্ৰথম দিন হয়, গতিকে মই অলপ বহুত বেছি নাৰ্ভাছ হৈ আছোঁ। তথাপিও আপোনালোকক আগন্তুক ৰঙালী বিহুৰ কাৰণে আপোনালোকক সকলোকে মই শুভেচ্ছা জনালোঁ। আৰু সকলোৰে জীৱন ৰঙীন হৈ পৰে যেন। আৰু মই বহুত বেছি নাৰ্ভাছ হৈ আছোঁ, কাৰণ মই প্ৰথম কি ক'ম আপোনালোকক, কেনেকুৱা ধৰণৰ ব্লগ বনাম আজি এনেবোৰ কথা। আৰু মই এই চেনেলটো বহুত দিন আগৰ পৰাই খুলিম বুলি ভাবি আছিলোঁ, কিন্তু খুলিব পৰা নাছিলোঁ, কাৰণ মোৰ ফোনৰ কেমেৰাৰ কোৱালিটিটো ইমান এটা ভাল নহয়। সেইটো কাৰণতে মই খুলিব পৰা নাছিলোঁ। যোৱাকালি মই এটা ফোন ল'লোঁ, তাৰপিছত ভাবিলোঁ এই ৰঙালী বিহুতে মই ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিম। ফাইনেলি মই কালি ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিলোঁ। ভিডিঅ'টিৰ প্ৰথমটি আৰম্ভণিতে আপোনালোকক এটা সহজ পদ্ধতিতে ঘৰতে কিদৰে ফেচ পেক ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে 2 চামুচ দৈ ল'ব, 1 চামুচ পিঠাগুড়ি ল'ব আৰু অলপমান হালধি গুড়ি ল'ব। লোৱাৰ পিছত আপোনালোকে মুখত 10-15 মিনিটমান লগাই থ'ব। তাৰপিছত 10-15 মিনিটমানৰ পিছত আপোনালোকে মুখখন ধুনীয়াকৈ মাছাজ কৰি দিব। মাছাজ কৰি দি উঠাৰ পিছত ধুই দেখিব যে আপোনালোকৰ মুখখন ধুনীয়া আৰু উজ্জ্বল হৈ উঠিছে। এনেকুৱা বহুতো আৰু ঘৰুৱা বিউটি টিপছ লৈ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ এৰিছোঁ, বাই।